লাইফৰ এটা অনৌখা এক্সপিৰিয়েঞ্চ এয়া বেকগ্ৰাউণ্ডটো অলপ আমি আহি পালোঁ গুৱাহাটী ৰেল ষ্টেচন। এতিয়া আমি উপস্থিত আছোঁ वेलकम बैक टू माय यूट्यूब चैनल एंजन इटिस। आजिर पर आरम्भ हम आमार तिनिचुकिया ट्रिप। तिनिचुकियार आमी जाम टिलिङा मन्दिर। गतिके এই 3 दिन ধামাকা ধামাকা ব্লগ আহি আছে। গতিকে যিসকলে নতুন চেনেলটো সাবস্ক্রাইব কৰি লব ভাল লাগিব। এতিয়া গা পা ধো তাৰপিছত কাপোৰ পিন্ধো ৰেডি হওঁ তাৰপিছত বেডিং বান্ধো। বেডিং মানে কি আৰু দুযোৰ কাপোৰ ল'ম এই 2 দিন থাকিম। আজি কালিয়ে পৰহি তাৰপিছত নেক্সট দিন আহি যাম। এই 3 দিনত 3টা ব্লগ দিম। আজি আমি ট্ৰেইনত উঠিম ক'তবা উঠো পল্টন বজাৰ উঠো কামাখ্যা ষ্টেচনত উঠো সেইখিনি দেখাম। ট্ৰেইনত কি কি কৰোঁ কি খাওঁ ক'ত থাকোঁ এই মেছেজটো আহি যায় ন ক'ত থাকোঁ কি কৰোঁ সকলোখিনি দেখাম। একদম ভিডিঅ'টোৰ লগত লাগি থাকক ভাল লাগিব। ফাইনেলি মই ৰেডি হৈ ল'লোঁ ড্ৰেছ পাতি কৰি ল'লোঁ। এয়া লুকটো কেনে লাগিছে বাহ। আপনালোকে চাই নিশ্চয় গম পাইছে আপোনালোকে আমি ক'ত যাম। তিনিচুকীয়াৰ টিলিঙা মন্দিৰ হলিহৰ পৰা এতিয়া গুৱাহাটীলৈ যাম। গুৱাহাটীৰ পৰা এতিয়া তাৰপিছত ডাইৰেক্ট তিনিচুকীয়া যাই তাত টিলিঙা মন্দিৰ চাম। টিলিঙা মন্দিৰৰ সকলোখিনি দেখাব চেষ্টা কৰিম। এতিয়া পালোঁ ৰাজাৰদুৱাৰ ঘাটেৰে পাৰ হৈ আমি ফেঞ্চি বজাৰ উঠিম। ফেঞ্চি বজাৰৰ পৰা বাছত যাম। এতিয়া গৈ আছোঁ আমি পল্টন বজাৰ ৰেল ষ্টেচন। এয়া মোৰ লগত আছে ভাইটি অচিন হাই কৰি দেৱা। আমি সকলো একেলগে যাম। মা আছে জেঠীমা আছে বৌ আছে বহুকেইজন আছে। আমি গৈ আছোঁ ফাইনেলি তিনিচুকীয়া টিলিঙা মন্দিৰ। 11 বজাত ৰেল ষ্টেচন উঠিম ৰেলত উঠিম। আৰু এতিয়া আমাক নিব আহি আছে উজান বজাৰলৈ টেম্পুৰ পৰা পল্টন বজাৰ যাম তাত ৰেল ষ্টেচনলৈকে তাৰপিছত ৰেলত যাম আৰু তিনিচুকীয়া গতিকে চাই লওক। আহি পাইছোঁ উজান বজাৰ। এতিয়া আহি আছে আমাৰ টেম্পুত উঠি যাম পল্টন বজাৰ ৰেল ষ্টেচন। আমি আহি পালোঁ গুৱাহাটী ৰেল ষ্টেচন। এতিয়া আমি উপস্থিত আছোঁ পল্টন বজাৰ ৰেল ষ্টেচন। এইবিলাক মানুহ আমাৰ ট্ৰেইন আমি আহিলোঁ বহুত জলদি কিন্তু এতিয়ালৈকে ৰখি থাকিব লগা হৈছে। তিনিচুকীয়া পাওঁতে কিমান দেৰি বা হয় 12 ঘণ্টা লাগিব যায়। 12 ঘণ্টা আমি 11টাৰ পিছত উঠিম 11টাত পাম যায় তাতে সম্পূৰ্ণৰূপে দেখা। নুনমাটি দুটা ডাব্বাত এটা আছে বৌ মা তাৰপিছত মা আৰু এইটো সুবিধা হ'ব। 12:30 ভিডিঅ' আৰু দীঘলীয়া নকৰি এইখিনিতে সমাপ্ত কৰিম। একেবাৰে লগ পাম তিনিচুকীয়া। এতিয়া লৈ আহিছোঁ বাই বাই। এই ভিডিঅ'টোৰ লগত লাগি থাকক বাই বাই। তিনিচুকীয়া টিলিঙা মন্দিৰ চাব হ'ব।